নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধুসকল, আমাৰ যি প্ৰচেষ্টা আছিলে যে দৈনন্দিন ব্যৱহৃত 1000 ইংৰাজী বাক্যৰ যি ভিডিঅ' ছিৰিজ আছিলে, সেই ভিডিঅ' ছিৰিজৰ এটি খণ্ড আজি লৈ আহিছোঁ। তে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তে প্ৰথম বাক্যটো আছে, মই কফিত অলপ চেনি পামনে? তো ইয়াক আমি ইংৰাজীত কেনেকৈ ক'ম? ইয়াক আমি ইংৰাজীত ক'ম, কেন আই হেভ। তাৰমানে মই পামনে? কেন আই হেভ অলপ, তাৰমানে এ লিটিল। কেন আই হেভ এ লিটিল চুগাৰ, চেনি। ক'ত পাম? কফিত। তো কেন আই হেভ এ লিটিল চুগাৰ ইন মাই কফি? ইন মাই কফি। গতিকে মই কফিত অলপ চেনি পামনে, এই বাক্যটি আমি ইংৰাজীত কেনেদৰে ক'ম? যে কেন আই হেভ এ লিটিল চুগাৰ ইন মাই কফি। ঠিক আছে, তো এতিয়া আমি তাৰ পিছৰ বাক্যটোলৈ আহিছোঁ। তো পিছৰ বাক্যটো কি আছে? মোক বহুত কম চেনি লাগে কফিত। অৰ্থাৎ মই কফিত বহুত কম চেনি খাওঁ, বা কফিত মোক চেনিৰ প্ৰয়োজন কম হয়। তো ইয়াক আমি কেনেকৈ লিখিম? ইয়াক আমি লিখিম, I want very little, বহুত কম, very little sugar in my coffee. In my coffee. ঠিক আছে, তো তাৰ পিছৰ বাক্যটো আছে কি? তুমি চেনি খোৱা কমাব লাগে। অৰ্থাৎ কমাব লাগে, তাৰমানে তুমি চেনি খোৱা কমোৱাটো উচিত। অৰ্থাৎ তুমি চেনি খোৱাটো কমোৱা উচিত। তো ইয়াক আমি কেনেকৈ ক'ম? যে ইউ শুড, শুড মানে উচিত। ইউ শুড কমোৱা মানে কি হ'ব? কাট ডাউন অন চুগাৰ। অৰ্থাৎ তুমি চেনি খোৱাটো কমোৱা উচিত, বা তুমি চেনি খোৱাটো কমাব লাগে। ইউ শুড কাট ডাউন অন চুগাৰ। ঠিক আছে, তাৰ পিছৰ বাক্যটো কি কৈছে? হয়তো মই সেইটো ক'ব নালাগিছিল। অৰ্থাৎ হয়তো মানে কি বুজাইছে? বোধ হয়। তো বোধ হয় মই সেইটো ক'ব নালাগিছিল। তো গতিকে এইটো কি হ'ব? হয়তো মানে কি হ'ব? পাৰহেপছ। তো পাৰহেপছ মানে কি বুজায়? হয়তো বা বোধ হয়। পাৰহেপছ মই সেইটো ক'ব নালাগিছিল। I should not have said that. I should not have said that. Perhaps I should not have said that. অৰ্থাৎ হয়তো মই সেইটো ক'ব নালাগিছিল। তাৰ পিছৰ বাক্যটো হ'ল এনেধৰণৰ, যে তুমি ইমান টিভি চোৱাটো উচিত নহয়। তো ইয়াক আমি কেনেকৈ লিখিম? তুমি ইমান টিভি চোৱাটো উচিত নহয়। তো প্ৰথম আমি উচিত নহয়টো লিখিম, ইউ শুড নট। তো টিভি চোৱা, গতিকে কি হ'ব? ৱাটছ। ইউ শুড নট ৱাটছ টিভি so much, ইমান। তাৰমানে তুমি ইমান টিভি চোৱাটো উচিত নহয়। ইউ শুড নট ৱাটছ টিভি so much. তাৰ পিছৰ বাক্যটো কি কৈছে? যে আমি আমাৰ মূল্যৱান সময় নষ্ট কৰিব নালাগে। তো এইটো কি হ'ব? উই শুড নট নষ্ট কৰা, তাৰমানে কি বুজাব? ৱেষ্ট। উই শুড নট ৱেষ্ট আৱাৰ প্ৰিচিয়াছ টাইম, অৰ্থাৎ মূল্যৱান সময়। উই শুড নট ৱেষ্ট আৱাৰ
প্ৰিচিয়াছ টাইম, অৰ্থাৎ আমি আমাৰ মূল্যৱান সময় নষ্ট কৰিব নালাগে। তাৰপিছত আহিলে এইটো বাক্য যে যিটো কাম যাৰ তেওঁৱেই কৰিব লাগে। তো ইয়াক আমি ইংৰাজীত কেনেকৈ ক'ম বা লিখিম চাব। তো ইয়াক আমি ইংৰাজীত কেনেদৰে লিখিম? The work should be done by who it belongs to. তো যিটো কাম যাৰ তেওঁৱেই কৰিব লাগে, এই বাক্যটোক আমি ইংৰাজীত কেনেদৰে ক'ম? The work should be done by who it belongs to. ঠিক আছে। তাৰপিছত তাৰ পিছৰ বাক্যটোলৈ আহিছোঁ। তেওঁ আৰু মোৰ পৃথিৱী বেলেগ। তো ইয়াক আমি ইংৰাজীত কেনেকৈ ক'ম? তেওঁ অৰ্থাৎ হি আৰু মোৰ এণ্ড আই। হি এণ্ড আই belong to different worlds. তেওঁ আৰু মোৰ পৃথিৱী বেলেগ, ইয়াক আমি ইংৰাজীত কেনেকৈ ক'ম? হি এণ্ড আই বিলং টু ডিফাৰেণ্ট ৱৰ্ল্ডছ। তাৰপিছত আহিল এই বাক্যটো কি বুলি কোৱা আছে? এইখন কাৰ কিতাপ? তো ইয়াক আমি ইংৰাজীত কেনেদৰে ক'ম? হুজ বুক ইজ দিছ? হুজ বুক ইজ দিছ? এইখন কাৰ কিতাপ? ইয়াক আমি ইংৰাজীত কেনেদৰে ক'ম? হুজ বুক ইজ দিছ? তাৰপিছত আহিল এই বাক্যটো যে কি বুলি লিখা আছে? মই মোৰ কিতাপখন টেবুলৰ তলত পৰি থাকোঁতে পালোঁ। অৰ্থাৎ মই মোৰ কিতাপখন টেবুলৰ তলত পৰি থকা অৱস্থাত পাইছোঁ। গতিকে এইটো কি হ'ব? I found my book, অৰ্থাৎ মোৰ কিতাপখন। I found my book lying under the table. Lying under the table. Lying under the table. ক্ষমা কৰিব। মই মোৰ কিতাপখন টেবুলৰ তলত পৰি থাকোঁতে পালোঁ। I found my book lying under the table. প্ৰিয় বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে। যদি আপোনালোকৰ কামত অহা বুলি ভাবিছে তেনে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আমি পুনৰ লগ পাম।